আজি এটা ঐতিহাসিক দিন। আজিৰ দিনত UPPL দল, ভাৰতীয় জনতা পাৰ্টি আৰু GSP আমি একত্ৰিত হৈ বিটিআৰবাসী ৰাইজক সেৱা কৰিবলৈ গৈ আছোঁ। আৰু যোৱা দশকৰ পৰা দশক ধৰি বিটিআৰবাসী ৰাইজে বিভিন্ন অনাকাংক্ষিত সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। আৰু সেই সময়ত বড়োসকলৰ লগতে বিভিন্ন জনগোষ্ঠীৰ ৰাইজে বহুত দুখ পাইছে, কষ্ট পাইছে। আৰু এইখিনি সময়ত আমি বহুত সময়ত হয়তো সমভাগী হ'ব পৰা নাই, এইকাৰণে মই ক্ষমা বিচাৰিছোঁ। আৰু এইখিনি সময়ত আমি চবে এটা ডিটাৰমাইন হৈছোঁ কি অনাগত দিনত আমাৰ বিটিআৰ অঞ্চলত কোনো জাতি জনগোষ্ঠীৰ মাজত ভেদাভেদ সৃষ্টি নহ'ব, কোনো জাতি জনগোষ্ঠীৰ মাজত সন্দেহ আৰু শংকা সৃষ্টি নহ'ব। সকলো জনগোষ্ঠীৰ শান্তি সম্প্ৰীতি আৰু নিৰাপত্তাৰ মাজেৰে আমি জীয়াই থাকিব পাৰিম। আৰু বিটিআৰ বুলি যি এটা ক্ষুদ্ৰ ইয়াত শাসন ব্যৱস্থা আছে, সেই ব্যৱস্থাটো আমি সকলোৱে মিলি এটা ভাল শাসন ব্যৱস্থা হিচাপে গঢ়ি তুলি সকলো শ্ৰেণীৰ ৰাইজক লাভান্বিত কৰিব পৰাকৈ, ছাপোৰ্ট কৰিব পৰাকৈ সেই শাসন যন্ত্ৰটো আমি আগুৱাই লৈ যাব পাৰিম। আৰু এই ক্ষেত্ৰত মই বিটিআৰবাসী, আমাৰ ইণ্টেলেকচুৱেলসকল, বিভিন্ন জনগোষ্ঠীৰ আমাৰ জ্যেষ্ঠসকলক মই নমস্কাৰ জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ, যিসকলে আমাক সদায় পৰামৰ্শ দি আহিছে, সহায় কৰি আহিছে এটা সুস্থ সমাজ গঢ়াৰ কাৰণে। আৰু অনাগত দিনতো আমি আশা কৰিছোঁ আমাৰ সকলো শ্ৰেণীৰ ৰাইজৰ, সকলো জনগোষ্ঠীৰ ৰাইজৰ, আমাৰ বুদ্ধিজীৱীসকলৰ, জ্যেষ্ঠসকলৰ আমাৰ সদায় আমি সহায় পাম, আশীৰ্বাদ পাম। আৰু ইয়াৰ লগতে যোৱা নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দলবিলাকৰ বিভিন্ন যুক্তিযুক্ততা কথাবিলাক ক'ব লগা হয়। আৰু সেই কথাবিলাক নিৰ্বাচনৰ পিছত সকলো পাহৰি যাব লাগে, কাৰণ নিৰ্বাচনৰ পিছত 5 বছৰৰ কাৰণে আমি চবেই মিলি এটা সমাজ সেৱা কৰিব লাগে। আৰু আজি আমি এইটোকে দায়িত্ব লৈছোঁ কি আমাৰ যিখিনি আমাৰ জিকি আহিছে আমাৰ পৰিষদ হিচাপে UPPL দলৰ পৰা, BJPৰ পৰা, GSPৰ পৰা আৰু ইয়াৰ বাহিৰেও বিভিন্ন দলৰ পৰা যিসকল জিকি আহিছে সেইসকলক একেলগে লৈ আমি টিম হিচাপে কাম কৰিম। আৰু মই ধন্যবাদ জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, মই ধন্যবাদ জনাইছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, ৰঞ্জিত দা ডাঙৰীয়াক। আৰু আশা কৰিছোঁ তেখেতসকলৰ যি দীঘলীয়া ৰাজনৈতিক অভিজ্ঞতা, ইয়াৰ গাইডেন্সত আমি আমাৰ ক্ষুদ্ৰ অঞ্চলটো ক্ষিপ্ৰতাৰে আগুৱাই নিয়াত আমি বহুত কাম কৰিব পাৰিম। আৰু এই চেগতে মই ধন্যবাদ জনাব বিচাৰিছোঁ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক, যাৰ নেতৃত্বত যোৱা 27 জানুৱাৰীত এটা শান্তি আৰু প্ৰগতিৰ চুক্তি হৈ গ'ল। আৰু সেই শান্তি আৰু প্ৰগতিৰ চুক্তিয়ে আমাক সকলোকে সকাহ দিছে কি এই অঞ্চলত এটা আৰ্মছ ফ্ৰী এটা অঞ্চল হিচাপে গঢ়ি তোলাৰ কাৰণে। আৰু এইকাৰণে এইবাৰ নিৰ্বাচনত সকলো উৎফুল্লিত হৈ পেলাই অংশগ্ৰহণ কৰিছে। আপোনালোকে দেখিবলৈ পাইছে নাচ গান ফূৰ্তিৰে চবেই অংশগ্ৰহণ কৰিছে। আৰু এইটো একমাত্ৰ হ'বলৈ পালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত সেই চুক্তিখন হৈ যোৱাৰ কাৰণে। গতিকে এইখিনি সময়ত মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি ডাঙৰীয়াকো মই অনুৰোধ কৰিছোঁ কি আমাৰ UPPL দলকো নেডাত চামিল কৰিব লাগে। আমিও এই উত্তৰ পূৰ্বাঞ্চলৰ যি এটা ৰাজনৈতিক গঠবন্ধন, ইয়াত থাকি আমাৰ অঞ্চলৰ উন্নয়নৰ কাৰণে আমি কাম কৰিব বিচাৰোঁ। আৰু আপোনালোক সকলোকে মই এই সময়ত ধন্যবাদ জনাইছোঁ। আৰু বিটিআৰ অঞ্চলৰ সকলো সমস্যাখিনি আমি নিজৰ সমস্যা বুলি লৈ পেলাই, সকলো জাতি জনগোষ্ঠীৰ সমস্যা আমাৰ নিজৰ সমস্যা বুলি লৈ পেলাই আমি কাম কৰিবলৈ প্ৰয়াস কৰিম। আৰু আপোনালোকৰ সহযোগিতা সদায় পাম, সেইটোকে মই আশা কৰিছোঁ।